নমস্কাৰ বন্ধুসকল, সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ মানে ৰাইজে প্ৰত্যেক বেলিৰ দৰে এইবাৰো আমি এটা ভেলাঘৰ বনাইছোঁ, কিন্তু আমাৰ ৰাইজৰ সদস্য বহুত কম, সেইকাৰণে আমাৰ স্থায়ী মন্দিৰ বা ৰাজহুৱা স্থান তেনেকুৱা একো নাই, আমি ৰাস্তাতে বনাওঁ। গতিকে বলক আজি আমাৰ মানে ভোগালী বিহুটো আমি ৰাইজে কেনেকৈ পালন কৰোঁ আপোনালোকক দেখাওঁ। বলক আকৌ আহি পালেহি অ মইনা ভোগৰে ঐ ভোগালী, পাহৰিব নোৱাৰি অ মইনা ভেলা ঘৰৰ ধেমালি। আকৌ আহি পালেহি অ মইনা মাঘৰে ঐ বিহুতি, পাহৰিব নোৱাৰি অ মইনা মেজি কাষৰ ধেমালি। ধানে মাহে ফলে ফুলে ভৰি থাকে ঘৰ, মইহে ভিখাৰী মাথো সঁচা মৰমৰ। আজি ভেলাঘৰ পুৱাই কেনেকুৱা লাগিল? আজি ভেলাঘৰ পুৱাই কেনেকুৱা লাগিল? খুব ভালে লাগিল চাগে, নিশ্চয় ভাল হৈছে। আৰু আপুনি বহুত ফটো উঠি আছে আজি? বাপৰে নক'ব দিয়া সেইটো কথা। কিয়? উৰুকা গধূলি অ মইনা মেজি কাষৰ ধেমালি, জালিকাতৰ কাষত বহি অ মইনা আলু খাম পুৰি পুৰি। তই জানো নাহিবি ভেলা ঘৰলৈ, জালিকাতৰ কাষত বহি জুই পুৱাবলৈ। মইনা ঐ বহু কথা আছে বুকুত খুলি ক'বলৈ, অ মইনা খুলি ক'বলৈ। চকামকা পোহৰত পাকত পাকে চাম, তোৰে ঐ কাষত বহি ভোগৰে সাজ খাম। অ মইনা ঐ সৰগৰ তৰালি যেন হাতে ঢুকি পাম, অ মইনা হাতে ঢুকি পাম। ঢেকিৰে গুম গুমনি অ দেহা চিৰা খান্দা খুবলি, উৰালৰ পিঠা কৰি অ দেহা জুহালৰ নায়া হৰি। কানি লৈ আহিবি অ দেহা বিহু বুলি ঘৰলৈ, পুৱাতে মেজি জুই তো দেহা সেৱাই কি জনাই লৈ। বিধে বিধে পিঠা পনা মহৰে থাদৈ, এবুকু আশা বান্ধি থাকিমে মই ৰৈ। অ দেহা ঐ মনোজাৰি কথা পাতিম চকুত চকুত হৈ, অ দেহা কাষত বহি লৈ। অ মইনা চকুত চকুত। ভেলাঘৰ পূৰা হোৱাৰ পিছত গীতা পাঠ পঢ়োৱা হয় ইয়াতে, আৰু আপোনাৰ শৰাই এখন আগবঢ়োৱা হয়। তাৰপিছত আমাৰ প্ৰসাদ খাই চাহ খাই অৱশেষত মানে হেৰি কৰা হয়, এই ৰাইজৰ যিখিনি হিচাপ নিকাচ থাকে বছৰেকীয়া সেইবিলাকৰ মানে হিচাপ লোৱা হয়, আৰু বৰণিবিলাকো ইয়াতে তোলা হয়। তাৰপিছত আৰু মোটামুটি সমাপ্ত হয় আৰু কাম কাজ।